নমস্কাৰ সমবাসী ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই কেকটো গৰু বিহুৰ দিনাখনৰে কেক আছিলে। কাষ্টমাৰগৰাকী মোৰ ষ্টুডেণ্ট আছিলে আৰু তাই মোক ধুনীয়াকৈ কণ্টেক্ট কৰি পেলাই এটা ½ কেজি কেক বিচাৰিছিলে তাইৰ বাৰ্থডে কাৰণে আৰু এইখন ৰেফাৰেঞ্চ ফটো পঠিয়াইছিলে আৰু ফটোখনৰ মতে কপি কৰিব দিছিল, কিন্তু মাজত একো লিখিব দিয়া নাছিল। কিন্তু মই তাইক এটা কথা আগতেই ক্লিয়াৰ কৰিছিলোঁ যে ইমান ডাৰ্ক কালাৰ মই ইউজ নকৰোঁ, মই কম কালাৰ ইউজ কৰি পেলাই কেকটো বনাই দিম বুলি কৈছিলোঁ আৰু তাই বহুত ভাল পাইছিলে, যেনিবা ডিজাইনটোও ভাল পাইছিলে আৰু খাবলৈও বহুত ভাল হৈছে বুলি পেলাই কৈছিলে। তাৰ কাৰণে থেংক ইউ ছ' মাছ। আৰু কাষ্টমাৰৰ পৰা যদি ভাল ৰিভিউ পাওঁ তেতিয়াহ'লে মনটো বহুত ভাল লাগে, কাম কৰি যাবলৈ আৰু উৎসাহ পাওঁ মানে। বাকী যি কি নহওক, এই চিম্পল ডিজাইনবিলাক বনাবলৈ বহুত কষ্ট হয়, সঁচা কথা। তাতকৈ ডাঙৰ হেভি ডিজাইনবিলাক বনোৱাই ভাল বুলি ক'ম, কাৰণ এই চিম্পল ডিজাইনবিলাক বনোৱাও কষ্ট, লগতে নিট এণ্ড ক্লিন কৰাটো আৰু কষ্ট। বাকী যদি আপোনালোকে মৰিগাঁওবাসী হয়, মোৰ পৰা যদি কাষ্টমাইজ কেক ল'ম বুলি পেলাই ভাবিছে, তেতিয়াহ'লে 7399994881 এই নম্বৰটোত কণ্টেক্ট কৰিলেই হ'ল। হোম ডেলিভাৰী এভেইলেবল আছে মৰিগাঁওলৈকে আৰু বিশেষকৈ তাৰপিছত আৰু কি কেকটো মই ধুনীয়াকৈ বনোৱাত লাগি গৈছোঁ আৰু কেকটো যোনখন ফটো দিছিল তাতকৈ অকণমান ডাঙৰ হৈছে, হয়নে? বাকী লগ পাম অন্য এটা ভিডিঅ'ত, তেতিয়ালৈকে সকলো কুশলে থাকক। কেনেকুৱা লাগিছে জনাব। বাই বাই।